ভূত নহয় মই এগলা মুখত কি হৈ লৈছে মাছ ভাজি আছো তেল চিটকি নপৰাৰ কাৰণে আটা মুখত ঘুৰি লৈছো মোৰ লগত যা এটা জায়গাত লৈ যাও আৰু এগলা খুইবে নংগে হা কি ক জো খুড়া এটা চিমনি পাই নেকি পাই চিমনি আমার মাক লাগি দেখছুন মই মাইৰে না যদি কি তুমি ডনমার কাম গতাই কৰা ৰাহে দেখাই এই নলেজ ঠিক কৰি দিও মই এইবিলাক দ্বাৰা চাই ল'ব পাৰে আমাৰ তাত বহুত মডেল আছে আৰু এটো হল আপোনাৰ টাচ কৰিব নালাগে আপুনি উইদাউট টাচ কৰিলেও হ'ব এটো চিমনিটো কি ক টাচ কৰিব নালাগে এটো টাচ কৰিব না হাতৰ লেতৰা সেতৰা লাগি থাকে তো এটো কাৰণ ধৰক আজিকালি কি কৰিছে সেই সিস্টেমটো ওলাইছে আপুনি এনেকে দিলে অফ হ'ব আৰু ডাবল ক্লিকত অফ হয় আৰু সিঙ্গেল ক্লিকত অন হয় এই মেচিনটো এটো আৰু 10 বছৰ ইয়াৰ মটৰৰ ওপৰত ওয়াৰেন্টি আছে 2 বছৰ আপোনাৰ বডিটোৰ ওপৰত ওয়াৰেন্টি আছে ইয়াতে বহুত কিটা মডেল আছে এটো কি মডেল এটো এটা মডেল আছে আপোনাৰ 3 ফুটৰ মডেল হয় এটো নামটো ডেল্টা এটো আপুনি টাচ কৰিব দৰকাৰ নাই বঢ়িয়া লাগছে বস্তু এটা হয় আমাৰ অকল হেতুৱে নহয় আপোনাৰ ওয়াটাৰ পিউৰিফায়াৰো আছে আমাৰ তাত প্লাস আপোনাৰ হয় আৰু গ্যাস বাৰ্নাৰো পাই যাব আমাৰ তাত যোনবিলা অটোমেটিক হয় নন অটোমেটিক দুটা আছে আপুনি তলতো থব পাৰে এটো কাটিং সাইজ কৰি কিনে ওপৰতো থব পাৰে এটো দুটা টাইপৰ আছে আৰু নরমাল কুকটপ পাই যাব আইএসআই মাইক থাকা এইবিলাক নরমাল কুকটপ হয় কিটা জাস্ট নরমাল আৰু ধৰ ঘৰত যোনবিলা আমি ষ্টিলৰ বিলাক ইউজ কৰো হেনকুৱা নিচিনা আৰু আমি ঘৰত যেটো ইউজ কৰিছো হেতু নিচিনা আৰু হেতু নিচিনা এটো হয় আৰু এটো প্লাস আপুনি তলত বহাব পাৰে কাটিং কৰি কিনে মডেলাৰ কিচেন কৰিলে আৰু প্লাস ওপৰতো থব পাৰে ডিজিটাল আৰু এটো ডিজিটাল হয় এটো আপোনাৰ লাইটাৰ অৰ্ডাৰ কাৰণে বস্তুখিনি বুজি দি অলপ হয় কি কথা কি আছে মই না এটো পছন্দ লাগিছে ন এটো ধুনীয়া লাগিছে এটো মডেল আপোনাৰ ডেল্টা বুলি কয় এটো চাই ল'ব পাৰে দাদা এটো হল ডেল্টা 90 মানে আপুনি গম পাইছে নে 90 মানে 3 ফুট মানে কি আপোনাৰ চিমনিৰ আপোনাৰ তিনটা মডেল থাকে এটা হল 60 এটা 75 এটা 90 2 ফুট আড়াই ফুট আৰু 3 ফুট আৰু ইয়াৰে আপোনাৰ যিখিনি ফেসিলিটি আছে সেইখিনি আপোনাক কৈ দিছো ইয়াৰে আপোনাৰ সাকশনটো আছে 1500 সাকশন মানে কি পাৰ আৱাৰ আপোনাৰ 1500 সাকশন টানিব আমাৰ যেনেকৈ ধৰিলে ঘৰত যে লগাই কিছু মানে এডজাস্ট ফেনত থাকে 300 সাকশন ইয়াতে আপোনাৰ 1500 সাকশন আছে আৰু আপোনাৰ ইয়াতে এটা তিনটা স্পিড আছে আৰু প্ৰিমিয়াম মডেল হয় এটো মানে ধুনীয়া আৰু ইয়াৰে মানে মেট ফিনিশটো বহুত ভাল হয় আৰু টাচও আছে আৰু প্লাস আপোনাৰ সেন্সৰো আছে মানে টাচ কৰিব নালাগে মোশন সেন্সৰ হয় আৰু এটো কমপ্লিট মেইনটেনেন্স ফ্ৰী চিমনি হয় মানে ভিতৰত কোনো সাফা কৰিব নালাগে বাহিৰত যেনেকৈ আমি টিভি ফ্ৰিজ যেনেকৈ আমি ঘৰত যেনেকৈ সাফা কৰো ঠিক তেনেকৈ বাহিৰতো মচি থাকিলে হল 4th জেনাৰেশন অটো ক্লিন চিমনি পিছত মানে সাৰ্ভিসৰ কাৰণে আমি পইচা খৰচ কৰিব নালাগে আৰু প্লাস ইয়াতে আমাৰ ফেসিলিটিটো কি আছে আমাৰ পিউৰ ফ্লেমছৰ বাকি অন্য কোম্পানীৰ আপোনাৰ এবছৰ ওয়াৰেন্টি আছে আমাৰ 2 বছৰ আছে 2 বছৰ মেনুৱেল ডৰটোৰ ওপৰত 10 বছৰ ওয়াৰেন্টি 10 বছৰ আৰু এটা আমাৰ পিউৰ ফ্লেমৰ এটা লেটেস্ট টেকনলজি আছে হেতু কোনো কোম্পানীৰ এআই টেকনলজিটো এই টেকনলজিটো কি হয় আপোনাৰ ধৰক আপোনাৰ ঘৰত গ্যাস লিকেজ হৈছে খুব ভয়ংকৰ মাত্ৰাত কি হ'ব হি অটোমেটিক চিমনিটো অন হৈ যাব ধৰক আপুনি খুব বেছি ধোঁৱা হৈ গৈছে ঘৰটো জ্বলি গৈছে আপোনাৰ অটোমেটিক চিমনিটো অন হৈ যাব ইতানে কি কৰে নিজৰ স্মোকটো হি বাহিৰত ওলাই দিয়ে অটোমেটিক এবজৰ্ব কৰে হেতু কোনো এআই টেকনলজিটো কোনো চিমনিতে নাই বাকি এইবিলাকৰ হেৰি পেমেন্টটো আপুনি ইএমআই টো ল'ব পাৰে ইএমআই টো ফেসিলিটি ল'ব পাৰে মানে মই ইতে পইচা না ইএমআই 0% ডাউন পেমেন্ট হৈ যাব আৰু আপুনি যে ইয়াতে যে আহিছে যে ইয়াৰ কাৰণে এটা কেছ ডিসকাউন্ট পাব আপুনি মানে আমাৰ শোৰুমত যদি আহি কোনোবা কাস্টমাৰ লয় তেতিয়াহলে মানে এক্সট্ৰা এটা ডিসকাউন্ট এটা পায় হয় নেকি হেতু আমাৰ ফালৰ পৰা অফাৰ থাকে প্লাস তো আপোনাৰ যেটো ডিসকাউন্ট আছে হেতুটো পাব প্লাস এক্সট্ৰা এটা আপোনাৰ শোৰুমত আহা কাৰণে আপোনাৰ এক্সট্ৰা ডিসকাউন্ট পাব এইবিলাক হেৰি আমি ফিটিং কেনেকৈ কৰিম ফিটিংটো আমাৰ কোম্পানী মানুহ আছে ডেলিভাৰী ইনষ্টলেশন আমাৰ মানুহে কৰি দিব আপোনাৰ ডেলিভাৰী ইনষ্টলেশন আছে ফ্ৰী হ'ব মানে মেকানিক পইচাও ভৰিব নালাগে আপুনি গুৱাহাটীৰ ভিতৰত মানে গোটেইখিনি ফ্ৰী থাকিব ইলেক্ট্ৰিচিয়ান ফিজ নাই নালাগে একো ফিজ নালাগে ওপা তুমি আর এটা খানি লবে নাংগে দে মুখত ওপা এদু নিখিতাবা নিখিতাবার ঘরে তো মই দেখা পাইছো এটা চিমনি হয় নেকি ভালে তেও একচুয়ালি আমাৰ পিউৰ ফ্লেমছৰ ব্র্যান্ড এম্বাসেডৰ হয় নেকি হয় তেও ঘৰটো লাগি আছে ফাইনাল এটো ফাইনাল আমি এৰবাৰে চিমনি ললো আপোনালোকক যদি লাগে স্ক্ৰিনত থকা নম্বৰটোক যোগাযোগ কৰিব আৰু সম্পূৰ্ণ এড্ৰেছটো হল পুফালে আছে গণেশগুৰি আৰু বাওফালে আছে কমাৰ্চ কলেজ
আৰু কমাৰ্চ পইণ্টৰ নেক্সাছ শ্বৰুমটোৰ সন্মুখতে আছে এই ছুপাৰ ষ্টকাৰ 2 তো আজিৰ কাৰণে বাই বাই